নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মনিকা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ অঞ্চলত এতিয়া বানৰ তাণ্ডৱ চলি আছে বানপানীৰ কবলত কেইবাখনো গাঁও বুৰ গৈছে কুৰশক্তি মামুদপুৰ খেৰবাৰী ৰাখালতাৰী কদালধোৱা কৰাইতলা মাটৰগাঁও মণিপুৰ আদি কৰি বিভিন্ন গাঁও এতিয়া পানীৰ কবলত পৰিছে স্থানীয় ৰাইজৰ মতে বহু মানুহ সমস্যাৰ সন্মুখীন হৈ আছে আৰু লগতে জীৱ জন্তুবোৰ পানীৰ বাবে ঠাই নোপোৱা হৈছে পকীপথ ভাঙি গৈছে মানুহৰ যাতায়াতত অসুবিধা হৈছে খোৱা বোৱা কৰিবলৈ পোৱা নাই স্থানীয় ৰাইজে প্ৰশাসন মহকুমা অধ্যক্ষ অশোক কুমাৰ সিংহিৰ পৰা অকল সহায়ৰ হাত আগবঢ়াই দিবলৈ অনুৰোধ কৰিছে They're using the